-2 ডিগ্ৰীছত মেগী গৰম গৰম মেগী -2 না -2 গাড়ীখন লেতেৰা হৈ থাকিলে গুড এখন ফসি গল ইয়াতে যাব কৰ পৰা বাপৰে গাড়ীখন Hello everyone, Pallavi's Live or another video le apnalok hokolike swagotam janaisu. Agor video to jehetu apnalok dekhaisilu dada hot ahile boli aru joa kali ahi pale hi ma deuta hot asalote ami aji efale ulaisu jabole khub dhunia eta jaga hoy apnalok dekham baru sudden plan hoy tothapiu dudin manor agote plan eta kora hol ma hatu ahile agoteke cottage book kori thua ase ami asalote jabole ulaisu Sancti Valley dhunia jaga hoy aru Dirangor usor hoy aru yar pra 5 ghonta 5.5 ghonta man lagibo aru lahe লাহে যাম নিজৰ গাড়ী লৈ যাম গাড়ী বুক কৰা হোৱা নাই নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পাব আগলে ভিডিওটো চাব বুলি আশা কৰিলো কাকা ক'ত যাও হে ক'ত যাও ক'ত যাও চাও হাতে মনে আমি এটা যাবলৈ ওলালো ইয়া পাৰ্টি সব লেজি পাৰ্টি ৰিশান আনবি কাহা অফ কৰি দিও তামোল অলমান সেপ্টেম্বৰ চাহ পৰিলে গাড়ীখন লেতেৰা হৈ থাকিলে গোটেই সেইটো নহয় খাই দিয়া তুমি কি খাইছা মই ফটো কৰাই নাই ভিডিঅ' বাবা আৰে কি কৰিছো waterfall এতিয়া আমি সবে নামিলো কি হল waterfall চাও কা খাও দেটা এফালে নামাই নাই আৰু নাজানো এইফালে আমি waterfall এটা ৰাস্তাতে পাইছো অলপমান পোৱালি কিটাক দেখাই যাও আৰু এইফালে আমি এতিয়া ওপৰলৈ যাব লাগিব টিভি দেখাই আছিলে দে কি চাই আছে ততে রেস্টুরেন্ট বিচাৰিছো খাবলৈ ভোক লাগিছে কেটা বাজিছে ডেটা বাজি গল ন কি পাও ওনে দুটা এটো দেখিছিলো ঠাকালি দেখিছিলে ওয়েস্ট বেঙ্গলৰ বাইক আছে আনে মানুহ নাহিলে অকণ দিগদাৰ আছে Hello everyone, good morning. আজি হৈছে Sancti Valley আমাৰ পিছৰ দিনা যোৱাকালি আমি আহি পালোহি 6টা মান বজাত আৰু যোৱাকালি খুব বেছি ভাগৰ লাগিলে হেকানে তেনেকে ভিডিও কৰা নহল যেহেতু মা দেউতাহটো আছিল লগত আৰু আছিল আনবিকা আৰু ৰিসু মানে দাদাৰ লৰাটো হেকানে আমি অলপমান ৰখি আহিছিলো আৰু ওচৰৰ কিছুমান জেগাবিলাক চাই আহিছিলো আজি আমি যাম সেলাপাস আৰু এতিয়া মই গাপা ধুই আজৰি হলো প্ৰায় আমি আজৰি হৈয়ে গলো এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰখি আছো 9টা বজাত আমি আসলতে ইয়াৰ পৰা ওলাই যাম 8:30 আমাৰ ব্ৰেকফাষ্ট দিব খুব ধুনীয়া এটা কটেজ হয় এই কটেজটো মই ওচৰৰ জেগাবিলাক আপোনালোকক দেখাম বাৰু এতিয়া আৰু চাই থাকিব আপোনালোকে ভিডিওটো আগলৈ ভিডিওটো নিশ্চয় আপোনালোকে চাই ভাল পাব এতিয়া আহক মই আপোনালোকক দেখাও এই কটেজটো এতিয়া মই আপোনালোকক দেখাব ওলাইছো এই হোমষ্টেটো বাহি সাইডৰ পৰা আৰু প্ৰথমে ৰুমৰ দৰজাখন বন্ধ কৰি লওঁ যেহেতু নিতুল আছে বাৰু ভিতৰত ইমান চিন্তা নাই আনবিকা কি কৰিছা আৰে
কি কৰি আছে ইয়াতে মানে ফুলবিলাক ইমান ধুনীয়া এই ফুলবিলাকতো আমাৰ ইয়াতে পায়ে মই আপোনালোকক কেইটামান ফুল দেখাওঁ আৰু এয়া হৈছে হোমষ্টেটোৰ বাহিৰ সাইডে কেইটামান কটেজ টাইপত বনাই থৈছে মই দেখাইছো আপোনালোকক এইবিলাক দেখিছেনে কটেজ টাইপত বনাই থৈছে এইটোত আছিলো আমি এইটোত আছে দাদা বৌহত আৰু এফালৰটোত 1 মিনিট আনবিকা মই গৈ আছো এইটোত মা দেউতা আছিলে আৰু হেতু আগৰ পৰা বুকড আছিলে এই তিনটা হয় আৰু লগতে এফালে কিচেন আৰু ডাইনিং হল লগতে এফালে তেখেতলোকৰ মানে মালিক ইয়াতে থাকে আৰু এয়া হৈছে হোমষ্টেটো বাহিৰ সাইডে একদম কটেজ টাইপত বনাই থৈছে খুব ধুনীয়া হয় আনবিকা প্লিজ নুচুবা আনবিকা নুচুবা হুই আছে পাপিকিটা হুই আছে আৰু ইয়াতে হৈছে এয়া ফ্ৰন্টত কটেজৰ একদম ফ্ৰন্টত আছে সাংটি ৰিভাৰখন আৰু এয়া হৈছে সাংটি ৰিভাৰ আৰু এয়া হৈছে ইয়াৰ লোকেশনটো চকচোন মানে ইমান ধুনীয়া দেখিবলৈ খুব ধুনীয়া জায়গাখিনি আৰু ইয়াতে ওচৰতে এনে ধৰণৰ আৰু ওচৰত খুব ধুনীয়াকে কটেজ কেইটামান বনাই আছে কি কৰিছে গাড়ী গল যে গাড়ী কাৰ গাড়ী এখন কারবার গাড়ি ফসি গল রিভার্স গিয়ার লগা ব জায়গাতে হেভি গিয়ার লাগা গাড়ি ও তো পানি ইয়াত ফসি গল নইত ফসি গল গাড়ি কারবার মানে এটা কাৰ গাড়ী ও এখন ফসি গল ইয়াতে যাব কৰ পৰা বাপৰে গাড়ীখন ইছৰাম হে তাৰ পৰা আহি আছে হিহতি আৰু এইফালে কটেজ কেইটামান আছে এইফালে কটেজ কেইটা চালে বৌ ধুনীয়া ইমান ধুনীয়া বনাই আছে বেলেগৰ হয় মানে দেখিবলৈ ধুনীয়া হৈ যোৱা নাই ৰাতিপুৱা অলপমান চাইছিলো এইফালে এইকেইটা কটেজ বনাই আছে এইকেইটা কমপ্লিট নাই হোৱা এইকেইটা ধুনীয়া ন দেখিবলৈ মই যে এবাৰ যে যোৱাবাৰ আহিছিলো ৰূপা তাত যে এনেকুৱাই আছিলে ন ফটো মাৰিছিলো এইকেইটা কটেজ এইকেইটা হৈ গ'লে আৰু ধুনীয়া লাগিব মই আপোনালোকক এটা হঠাতে বস্তু এটা দেখাওঁ যোৱাকালি দেখিলো আৰু খুব ধুনীয়া হয় আচলতে পাহাৰৰ ফুলবিলাকতো খুব ধুনীয়া থাকে ইয়াতে কেইটামান ফুল দেখিছিলো এই ফুলকেইটা দেখিছেনে দেখাত লাগে যেন আমি প্লাষ্টিকৰ ফুল লগাই থৈছো কিন্তু প্লাষ্টিক নহয় ৰিয়েল হয় আৰু ফুলটো মানে ফুলাৰ যিটো ষ্টাইল অলপ বেলেগ এয়া তলফালৰ পৰা ফুলি আছে এয়া এইটো এটা কালাৰ আৰু এইটো এটা কিমান ধুনীয়া সব ফুলখিনি আৰু খুব ধুনীয়া লাগিছে এই ফুলকেইটা মানে ইমানে ধুনীয়া লাগিছে আচলতে এইবিলাক বস্তু লৈ গ'লো আমাৰ তাতে নহয় ইয়াত যেহেতু ঠাণ্ডা বতৰটো আৰু এইবিলাকতো আমাৰ ইয়াতে থাকে আৰু এই অৰ্কিডবিলাক বোলে সিহঁতি 5000 দি কিনিছে আৰু কিমান ধুনীয়া দেখিছে নে অৰ্কিডকেইটা ইমানো বেয়া নহয় খালি পাহাৰীয়া কাৰণে এনেকুৱা লাগি আছে মুকলি জেগাত অকণমান আহিবলে দিগদাৰে হ'ব এইবিলাক জেগা অকলে ন মালিকে লৈ নাই আনবি কি হ'ল এইফালে নেনাই ক'ত গৈ আছো আমি পেংগুইন বৰফ চাবলে আৰু এতিয়া আমি চেলাপা যোৱা ৰাস্তাতে অকমান সময় ৰখিছো আসলতে আমি ৰখিলো মানে খুব ধুনীয়া ফুল দেখিছিলো আৰু এয়া পাহাৰীয়া ফুলবিলাক বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু ইয়াত পাহাৰতো ফুলবিলাক আছে আৰু ইয়াত দেটাই ললে ফুল চাও কি ফুল ললে বা ইমান ধুনীয়াকে উঠাই ললে বহুত ধুনীয়া লাগিছে এইটো ফুলটো ইমান ধুনীয়া আৰু এয়া ফুল ললে দেটাই আমাৰ তাত কৰিব বুলি আমাৰ তাত হ'ব জানো এইবিলাক ঠাণ্ডা জায়গা ট্ৰাই কৰি চাব পাৰি ন আৰু এতিয়া আমি গৈ আছো আৰু 40 মিনিট মানৰ পিছত আমি পাই যামগে
এতিয়া আমি ৰখিলোহি চেলা লেক চাবলৈ আৰু এইটো হৈছে লেক এয়া আৰু ইয়াতে বৰফবিলাক আছে আৰু বৌ আৰু এইয়া ৰিচু এই তাত গৈছে আমি নাযাওঁ এতিয়া আৰু এইটো হৈছে লেক কি আছে মেগি টেষ্টি বহুত লাগিছে টেষ্টি ন মেগিটো বহুত টেষ্টি -2 ডিগ্ৰীজত মেগী গৰম গৰম মেগী -2 না -2 দেখা নাই সবফালে বৰফ হৈ আছে মজা বাকি মানুহবোৰকো দেখাই দিওঁ মেগী 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 এই মেগী না মিঠাপান খাওঁতে মুখখন ফুলাই নাই নালাগে নালাগে এতিয়া আমি চেলা পাছৰ পৰা আহি ৰখিছোঁ অকণমান খানাৰ কাৰণে দেউতা কি খাইছে মাছ মাছ মায়ে মা কি ল'লে চিকেন আৰু এইফালে লৈছে ফ্ৰাইড ৰাইচ কি চিকেন ভেজ ফ্ৰাইড ৰাইচ চিলি চিকেন ফ্ৰাইড ৰাইচৰ লগত পাপৰ দি দিছে ঠিকে আছে হা আৰু কেনেকুৱা লাগিছে ভাল লাগিলে এতিয়া আমি চেলা পাছৰ পৰা আহি গ'লোঁ আৰু চেলা পাছৰ পৰা অহাৰ পিছত এয়া হৈছে ডিৰাং মনেষ্ট্ৰী আৰু যিহেতু এতিয়া সময় অকণমান আছে সেইকাৰণে আমি ভাবিলোঁ এই মনেষ্ট্ৰীটো এবাৰ ভিজিট কৰি যাওঁ এই মনেষ্ট্ৰীটো খুব ধুনীয়া হয় আৰু এয়া হৈছে মনেষ্ট্ৰীৰ ওচৰ পাজৰৰ দৃশ্য পাৰিব দেউতা আনবি পৰি যাবা ক'ত যাবা ব'লা মোক ধৰা ধৰা মোক ধৰা আনবি গা ৰখা 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 সেনেকে নাচাবা সেনেকে নাচাই দেউতাৰ লগত যোৱা ওপৰৰ পৰা চাবা চাই গ'লে ৰাতি হৈ যাব ন আনবিকা হয় চাই গ'লে ৰাতি হৈ যাব যোৱা ওপৰত গ'লে ভাল লাগে আৰু ভিউবিলাক ন কৰিবা দিয়া তুমি পাৰিবা এভৰিৱান আজি আমি চাংটি ভেলীৰ পৰা যামগে আৰু চাংটি ভেলীত আমি থাকিলোঁ দুৰাতি যোৱাকালি চেলাপাছ গৈছিলোঁ আৰু চেলাপাছৰ পৰা আহি যিহেতু ঠাণ্ডা লাগিছিলে সেইকাৰণে বন ফায়াৰ তেওঁলোকে যোগান কৰি দিলে আৰু ইয়াতে আমি অলপমান এনজয় কৰিলোঁ ৰাতি আৰু আজি হৈছে যোৱাৰ দিনটো ইয়াতে যিহেতু দুৰাতি থাকিলোঁ আৰু থকাৰ আমাৰ যিটো কটেজ আছিলে সেইটো হৈছে চাংটি ভেলী ৰিভাৰ ফ্ৰণ্ট হোমষ্টে খুব ধুনীয়া এটা হোমষ্টে হয় আপোনালোকে কেতিয়াবা আহিব পাৰিব আৰু ইয়াৰ ডিটেইলছটো আপোনালোকে নেটত চাৰ্চ কৰিব পাৰিব নহ'লে মই আপোনালোকক দিম বাৰু মোৰ ডেছক্ৰিপশ্যন
ডেছক্ৰিপশ্যন বক্সত আৰু আচলতে ওচৰতে এটা হোমষ্টে আছে সেইটো মই আপোনালোকক এবাৰ কৈছিলোঁ ভিডিঅ'টোৰ আগতে সেইটো মই আপোনালোকক ওচৰৰ পৰা দেখাব আহিলোঁ যিহেতু মই গা পা ধুই আজৰি হ'লোঁ আৰু মানুহবিলাক শুইয়ে আছে আৰু এতিয়া বাজিছে 6টা ব্ৰেকফাষ্টলৈ অকণমান টাইম আছে সেইকাৰণে ওচৰে পাজৰে অকণমান ঘূৰি আছোঁ আৰু এয়া হৈছে এইটো এটা হোমষ্টে এইটো কিন্তু কমপ্লিট নাই হোৱা এতিয়াও বনাই আছে দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ সেইকাৰণে ভাবিলোঁ মই আপোনালোকক এবাৰ দেখাওঁ আৰু এই জেগাখিনিও খুব ধুনীয়া হয় আপোনালোকে আহিব আৰু এনজয় কৰিব পাৰিব নিশ্চয় মই আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই